ভিডিঅ'বিলাক লাইক কৰি মোৰ উৎসাহ বঢ়োৱা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি মোক সাপোৰ্ট কৰা আৰু ঘণ্টাটো দবাই মোৰ ভিডিঅ'বিলাক চাওক সকলোতকৈ আগত। হাই ফ্ৰেন্ডছ, কি খবৰ? ভালনে সকলোৰে? ফ্ৰেন্ডছ, সকলোকে আমাৰ দা জিবিছো পৰিয়ালৰ ফালৰ পৰা হেপী হলি। আৰু ফ্ৰেন্ডছ, ক্ষমা কৰিব, মই এই দুদিন অলপ ব্যস্ত আছিলোঁ, সো ভিডিঅ' দিব পৰা নাছিলোঁ ৰেগুলাৰ। আৰু ফ্ৰেন্ডছ, মোৰ এক্সাম পালেহি, সো ভিডিঅ' দিয়াত অকণমান লেট হ'ব পাৰে, বাট এক্সামৰ পিছত মই ভিডিঅ' দিয়াত অকণো লেট নকৰোঁ, বাট আপোনালোকে মোক পাহৰি নাযাব। সো ফ্ৰেন্ডছ, আহিছোঁ এতিয়া আজিৰ আমাৰ ভিডিঅ'টোলৈ। আজি আমি কথা পাতিম পূৰ্বাঞ্চল চেনেলটোৰ বিষয়ে। পূৰ্বাঞ্চল চেনেলৰ ভাস্কৰ দা দুদিন আগত আহিছিল বৰপেটাৰ হোলী লৈ, আৰু তেওঁ বৰপেটাৰ কীৰ্তন ঘৰত বৰপেটাৰ প্ৰথম হোলীৰ পৰিৱেশ দেখুৱালে। আহকচোন চাওঁ অকণ তেওঁৰ ভিডিঅ'ত বৰপেটাৰ হোলীৰ পৰিৱেশ। নমস্কাৰ, মই ভাস্কৰ দা পূৰ্বাঞ্চল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বৰপেটাৰ দৌল উৎসৱ আৰু আজি প্ৰথমটো দিন, তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই বৰপেটাৰ দৌল উৎসৱ। আজি প্ৰথমটো দিন যাক কোৱা হয় গণ বা বৈষ্ণৱ উৎসৱ, ছেকেণ্ডটো দিন যাক কয় ভৰদেউল, তৃতীয় দিন যাক কয় কুঁৱেৰী। আজি প্ৰথম দিনাখন এই ঠাইত জুই জ্বলাই 7 পাক ঘূৰাই দুজন গোসাঁই, কৃষ্ণ গোসাঁই। আৰু ফ্ৰেন্ডছ, তেওঁৰ অন্য এটা ভিডিঅ'ত দেখুৱালে বৰপেটাৰ পৰিৱেশটো। তেওঁ সেই ভিডিঅ'টোত দেখুৱালে বৰপেটাৰ সত্ৰসমূহ আৰু মাধৱদেৱ আৰু শংকৰদেৱৰ উল্লেখযোগ্য কথা কিছুমানো জনাই গৈছে তেওঁ ভিডিঅ'টোত। আৰু পূৰ্বাঞ্চল চেনেলৰ ভাস্কৰ দাই উল্লেখ কৰিছে তেওঁৰ ভিডিঅ'ত যে বৰপেটা খুবেই চাফ চিকুণ। বৰপেটা টাউন পালোহি, বৰপেটাৰ ৰোড। মেইন প্লাছ পইণ্টটো কি জানেনে? চাফ চিকুণতা। শিৱসাগৰ, শিমলুগুৰি, মৰিয়নি, গুৱাহাটী যি ষ্টেচনে নহওক কিয়, ইয়াৰ চাফ চিকুণতাটো অতুলনীয়। চাওক, ফুটব্ৰিজ আছে, ফুটব্ৰিজত। আপোনালোকে যদি তেওঁৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱা নাই এতিয়ালৈকে, তেতিয়াহ'লে লিংক ইন ডেছক্ৰিপশ্যন গৈ চাই ল'ব। আহিছোঁ এতিয়া আমাৰ নেক্সট ষ্টৰিটোলৈ। টেকনিকেল এনচিএছ চেনেলটোত যোৱাকালি এটা ভিডিঅ' আপলোড কৰা হৈছিল, আৰু ভিডিঅ'টোত কৈছিল তেওঁ বিনীত কলিতাৰ কথা। কিছুদিন আগতে বিনীত কলিতাক কিছুমানে ইউটিউব এৰিবলৈ ভাবুকি দিছিল, আৰু বিনীত কলিতাৰ মাকক ফোন কৰি কৈছিল যে বিনীত কলিতাই ইউটিউবত ভাল কাম কৰি থকা নাই। এই কথাখিনি মই মোৰ আগৰ ভিডিঅ'ত জনাইছিলোঁ। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চোৱা নাই এতিয়ালৈকে, তেতিয়াহ'লে লিংক ইন ডেছক্ৰিপশ্যন গৈ চাই ল'ব। চ' ফ্ৰেণ্ডছ, টেকনিকেল এনচিএছে বিনীত কলিতাৰ এই কথাখিনিক লৈ আজি এটা ভিডিঅ'ৰ দ্বাৰা ক'লে যে বিনীত কলিতাক গালি নিদি কিবা ভুল হ'লে মৰমত দেখুৱাই দিব লাগিছিল, যাতে তেওঁ ভুলটো শুধৰাব পাৰিব। কিন্তু এনেকে ফোন কৰি মেছেজ কৰি গালি দিয়াটো একেবাৰে অবাঞ্ছনীয়, কাৰণ মন ভাঙি যায় তেনেকে। চ' এই বুলি ক'লে টেকনিকেল এনচিএছে তেওঁৰ ভিডিঅ'টোত। বন্ধুসকল, বিনীত কলিতা এজন ল'ৰা, অসমীয়া ব্লগাৰ হয়, এজন সৰু ল'ৰা, ক্লাছ 7ত পঢ়ে। সি আমাৰ অসমত প্ৰথম ল'ৰা হয়, পঢ়াৰ লগে লগে এটা ব্লগ চেনেল চলাই আছে। কিন্তু সেই বিনীত কলিতা নামৰ সৰু ব্লগাৰ, সৰু ভাইটিজনক বেলেগে গালি দিছে, মানে কমেণ্টত গালি দিছে। কি গালি দিছে নাজানো। সো ফ্ৰেণ্ডছ, আপোনালোকে যদি টেকনিকেল এনচিএছৰ সম্পূৰ্ণ ভিডিঅ'টো চাব বিচাৰে, তেতিয়াহ'লে লিংক ইন ডেছক্ৰিপশ্যন গৈ চাই ল'ব। এতিয়া আমি কথা পাতিম কিছুমান আচিভমেণ্টৰ বিষয়ে। চিৰাজ খান চেনেলটোৱে কমপ্লিট কৰিলে 50K ছাবস্ক্ৰাইবাৰ। নাগাৰী এণ্টাৰটেইনমেণ্ট চেনেলটোৱে কমপ্লিট কৰিলে 40K ছাবস্ক্ৰাইবাৰ। হেমালী প্ৰেংক চেনেলটোৱে কমপ্লিট কৰিলে 5K ছাবস্ক্ৰাইবাৰ। টেকনিকেল এনচিএছ চেনেলটোৱে কমপ্লিট কৰিলে 1K ছাবস্ক্ৰাইবাৰ। অনুৰাগ আছাম চেনেলটোৱে কমপ্লিট কৰিলে 1K ছাবস্ক্ৰাইবাৰ। আৰু অল এবাউট ইন আছামিজ চেনেলটোৱে কমপ্লিট কৰিলে 150K ছাবস্ক্ৰাইবাৰ। চ' মেনি কংগ্ৰেছ টু অল অফ দেম। আহিছোঁ এতিয়া আমাৰ নেক্সট ষ্টৰিটোলৈ। ৰিচেণ্টলি ৰিয়েলিষ্টিক আছাম চেনেলটোত এটা ভিডিঅ' আপলোড কৰা হৈছিল। ভিডিঅ'টোত তেওঁৰ টাইটেল আছিল অসমত ছোৱালী ইউটিউবাৰ কিমান গ্ৰহণযোগ্য। সেই ভিডিঅ'টোত তেওঁ ছোৱালীবোৰক ডাউন দিব বিচৰা মানুহবোৰক উদ্দেশ্য কৰি নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। আপোনালোকে যদি তেওঁৰ ভিডিঅ'টো চাব বিচাৰে, তেতিয়াহ'লে লিংক ইন ডেছক্ৰিপশ্যন গৈ চাই ল'ব। আহিছোঁ এতিয়া আমাৰ নেক্সট ষ্টৰিটোলৈ। যোৱাকালি ডিম্পু বৰুৱাই তেওঁৰ ভিডিঅ' এটাত ক'লে যে LED বাল্ব ইউজ কৰাটো আমাৰ বাবে কিমান দূৰ গ্ৰহণযোগ্য। তেওঁ ভিডিঅ'টোত ক'লে যে আমি LED বাল্ব ইউজ কৰিব লাগে নে নালাগে, LED বাল্ব ইউজ কৰাৰ ফলত আমাৰ কিমান অপকাৰ হয় আৰু কিমান উপকাৰ হয়, তেওঁ সম্পূৰ্ণখিনি কথা বুজাই ক'লে তেওঁৰ ভিডিঅ'টোত। আহকচোন চাওঁ ভিডিঅ'টোত ডিম্পু বৰুৱাই কি ক'লে। 60-70% মানুহে ব্যৱহাৰ কৰে এই লাইট 100-200 ৱাটৰ এই লাইট, কাৰণ দাম কম। আৰু এই লাইট ব্যৱহাৰ কৰাৰ বাবে ইমান বেছি লছকান হৈ আছে, আমাৰ ভাৰতৰ ইমান পাৱাৰ বৰবাদ গৈ আছে, তাৰ কোনো হিচাপ নাই। আৰু তাৰ উপৰিও এই লাইটৰ পৰা ওলাই কাৰ্বন ডাই অক্সাইড, জেহেৰিলা গেছ। সো ফ্ৰেণ্ডছ, আপোনালোকে যদি ডিম্পু বৰুৱাৰ সম্পূৰ্ণ ভিডিঅ'টো চাব বিচাৰে, তেতিয়াহ'লে লিংক ইন ডেছক্ৰিপশ্যন গৈ চাই ল'ব, কাৰণ এটা খুবেই ইম্পৰ্টেণ্ট মেছেজ আছে তেওঁৰ ভিডিঅ'টোত। সো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। থেংকছ ফৰ ৱাচিং। আজিলৈ আহিছোঁ, বাই বাই।